গাইজ মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। আজি ৩ জানুৱাৰী যাব ওলাইছোঁ। আজি জোঙাল বলহু দিৱস হয়। আচলতে জোঙাল বলহু গড়লৈ যাব ওলাইছোঁ। জোঙাল বলহুৰ জন্মস্থান যিহেতুকে দীঘলীয়াতিতে হয়, সেইটো কাৰণে আমাৰ পৰা বেছি দূৰ নহয়। যিহেতুকে যাব ওলাইছোঁ পূৰা সাজি কাচি। তিৱা ড্ৰেছ তেনেকৈ যোগাৰ কৰিব নোৱাৰিলোঁ, এনেকৈয়ে পিন্ধি কৰি আহিছোঁ। আৰু কালিয়ে কৈ থৈ গৈছে একেবাৰে গাড়ী দিব, গাড়ীত যাবা, ফ্ৰী গাড়ীত যাব পাৰিবা। এতিয়া পূৰা খোজকাঢ়ি আহি আছোঁ। মানে এনেও প্ৰথমতে ৰীণাহঁতৰ ঘৰলৈকে যাম, তেওঁ খোজকাঢ়ি আহি আছোঁ। আৰু পূৰা আহি কৈ এজনীক পাই গ'লোঁ তাবলৈ ৰীল বনাবলৈ। ক'ত গৈ আছ? আমাৰ আৰু ওলাই কৰি অহাই দেৰি হৈছে। এতিয়ানো ক'ত গাড়ী পাম, পূৰা খোজকাঢ়িয়ে যাব লাগিব। প্ৰথমতে আমি দুজনীয়ে আছিলোঁ, তাৰপিছত আকৌ ৰাস্তাত গৈ কৰি তেহঁতৰ বৌয়েকহঁতকো লগ পালে, খুৰীয়েকহঁতকো লগ পালে। পূৰা এক পল্টন হৈ আহি আছোঁ। আৰু পামেই আৰু লাহেকৈ মেইন ৰাস্তাত ভিডিঅ' কৰিবও ভয় লাগে, তেওঁ আহি আছোঁ। ৰ'দটোও পূৰা দিছে। সাজপাৰবিলাক কিনো হ'ল, মানে ঠিক ঠাককৈ পিন্ধিবলৈ চব সাজপাৰ যোগাৰ নাইয়ে ন, তেওঁ এনেকৈয়ে পিন্ধি আহিলোঁ। আৰু ইমান সিফাললৈ নাযাবা, ৰাস্তাতে বগৰী কিনি খাই বহি পকাই নাইকে পূৰা আহি কৈ পাই গ'লোহি। এই ঘণ্টা চাৰ্জ নাই এনে তেনে। পূৰা আহি আছোঁ পামেহিয়ে এতিয়া। লাহে লাহে এইফালে পাই গৈছোঁ। গেট পোৱাৰ আগৰ পৰা একে লাইনকৈ গাড়ী চাৰি পূৰা আগৰ পৰাই থৈ দিছে। গাড়ী চাৰি থৈ দিছে, আমি দুখীয়া আৰু খোজকাঢ়ি আমি দুইজনী মানে ক'ৰবালৈ যাব পালে আৰু এইটো মোচন আৰু হাতত দুইজনীয়ে ধৰি ল'মেই আৰু পূৰা। আমাৰ লগত মানে বেলেগ কোনো আহিব নোৱাৰিব, আমি দুইজনীয়ে অকলে আহিম। আমাৰ লগত বেলেগ কোনোবা আহিলে আমি বেয়া পাওঁ মানে। পূৰা সেয়া কথাকে পাতি আহি আছিলোঁ। ছোৱালী এজনী আমাৰ লগত আহি গৈছিলে, লাষ্টত তাই ক'ৰ পালেগৈ আমি নিজে নাজানো। তাইক ক'ত থৈ আহিলোঁ, ক'ত এৰি থৈ আহিলোঁ। এনেও আমি দুইজনীয়ে থাকিলে ক'ত থাকোঁ কি কৰোঁ গমেই নাপাওঁ এনেও। ফাইনেলি আহি আমিও আমাৰ গন্তব্যস্থান পাই গ'লোহি, মানে জোঙাল বলহু গড়ৰ সন্মুখ পাই গ'লোহি। ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। পূৰা ভিতৰলৈ সোমাই কৰি আহিলোঁ। আৰু আমি অহালৈ ইয়াত মিটিং আৰম্ভ হ'লেই, আগতে চাগে কিবা কিবি হৈ গৈছিলে, আমি চাগে দেখা নাপালোঁ। আৰু আহি কৰি পূৰা ভিতৰলৈ সোমাই মেলি আহিলোঁ। সোমাই কৰি আহিছোঁ, আহি কৰি লিজাহঁতক লগ কৰিলোঁ। এফালে সমীৰণহঁত চব ৰখি আছে, সিহঁতক লগ কৰিলোঁ। সমীৰণ, অজয়, মৃণাল দাহঁত এইফালে আছিলে, এইফালে কৃষ্ণহঁত, দেহীহঁত চবকে তাতে লগ পালোঁ। নেচালোঁগৈ নহয়, আকৌ দেখুৱাই দিবি। কাপোৰে বেয়া হৈ গৈছে, লিজাক দেখাবাই হৈছে এইবিলাক। তোক দেখাবা মোৰ কাপোৰ বেয়া হৈ গৈছে। একো নিম তোকে মাৰি দিম। কথা এটা কবি চাবি হা, মই চুলি এযোৰ কিনিবি মানে। মই নিজে কিনিছোঁ। কোনে দিছে? চালাৰটো মানুহ সৈতে মিলি গৈছে। তাতে বহি মিটিং শুনি নাথাকি সিহঁতৰ লগত অকণমান ওলাই আহিলোঁ। এইফালে বজাৰ পাতিবিলাক চালোঁ, ফুল চুলবিলাক এনেকৈ চালোঁ কৰিলোঁ। চবে ফটো চটো উঠি আছে, লগৰ ছোৱালীকেইজনীও লগ পালোঁ। ইয়াত কেনেকৈ দোকান কেইখনমানো আহিছে, বেছিকৈ অহা নাই বাৰু। তাতে চালোঁ গৈ পাই মানে ইফালে সিফালে জেগাখিনিয়ে পূৰা চাই লৈছোঁ, গোটেইকেইজনীয়ে ঘূৰিছোঁ কৰিছোঁ। লিজাহঁতৰ মানে কিমান কথা শুনিব আৰু। তাতে গোটেইকেইজনী লগ হৈ পূৰা ঘূৰি কৰি ফুৰিছোঁ। এৰিনাও এফালে ভ্লগ বনাই আছে। কি হৈছে অ' ইয়াত? চবেই চাই আছে, মই বোলো কি হ'ল? একো নাই, গড় আছিলে নে সেইকণহে গড় আছিলে? আচলতে ইয়াত যিমানখিনি মাটিকালিয়ে আৱৰি আছে, গড় বান্ধিছিলে জোঙাল বলহুৱে যোনখিনি, এই ওখকৈ যোনকণত জোঙাল বলহু মূৰ্তিটো আছে সেইকণহে হয়। এইখিনি ওচৰে পাঁজৰে থকা তেওঁৰে ৰাজঘৰ কিবা হ'ব চাগে। এইখিনিতো পূৰা ঘৰ সাজিছিলে, এতিয়া যেনিবা পূৰা ধুনীয়াকৈ নিৰ্মাণ কৰিলে আৰু পাকাকৈ। জোনবিল মেলা হ'বহে দেখোন, হোৱাই নাছিল। যোৱা বছৰ আনিবি। তাতে তেনেকৈ ঘূৰি থাকোঁতে তাৰপিছত আকৌ ঋতিকাকো লগ পালোঁ। ঋতিকাই তাই পিন্ধি থকা মণিডালৰ দাম হিচাপ দি আছিলে, তাৰপিছত ভ্লগ বনাই থকা দেখি তাকে কৈ আছে।
তাৰপিছত আমাৰ পৰশতো বোলে আগতীয়াকৈ আহিলে, সিহঁতকো লগ পালোঁ। তাক ধুনীয়া লাগিছে, পূৰা ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি আহিছে ন। এনেকৈ সিহঁতে আচলতে এনেকৈ আহিব লাগে, সিহঁতে তিৱা জনগোষ্ঠীৰে হয় ন। এই উৎসৱটো আচলতে উৎসৱ মানে কি আৰু আজিৰ দিনটো সিহঁতৰ তিৱা জনগোষ্ঠীৰ লোকসকলে নিজৰ সাজপাৰ পৰিধান কৰি বৰ সুন্দৰকৈ ইয়ালৈ আহে কৰে, মানে তিৱাৰ নীতি নিয়মবিলাক ইয়াত দেখুওৱা হয়। তাৰপিছত মিতালী বাক আহি আকৌ ইয়াতহে লগ পালোঁহি। মিতালী বা আমাৰ লগতে অহা কথা আছিলে, তাৰপিছত মিতালী বা তেতিয়া আকৌ নাহিলে, ইহঁতকেইজনীৰ লগত আহিব ৰৈ দিলে যে, সেইটো কাৰণে আমি হালে দেৰিয়ে হ'ল। আমাৰ বাও আকৌ আহিম বুলি কৈছিলে, বাট মই গুচি আহিলোঁ সোনকালে, তাইলৈ নৰলোৱে যে, তাই এতিয়াহে আহি পাইছেহি। তাৰপিছত তাইকো লৈ মেলি আহি কৰি আকৌ মিটিঙৰ জেগালৈকে আহিলোঁ। ইহঁতকেইজনীও অলপ ঘূৰিব গ'ল, আমি বাই মই আকৌ আহিলোঁ মিটিঙলৈকে। আহি গৈ পেলাই তাই বোলে আগতেও আহিছিলে, তাৰপিছত এইবাৰ আকৌ তিৱা ড্ৰেছ বিচাৰি নাপালে বোলে, তাই সেইটো কাৰণে চাদৰ মেখেলাকে পিন্ধি আহিলে। তাৰপিছত বোলো একো নাই, প্ৰায় ছোৱালীয়ে তেনেকৈ আহিছেই আৰু। তাতে তাৰপিছত মিটিঙতো বহিলোঁ। বা ইমান ৰ'দ দিছে, মইতো পূৰা গামোচাখনে উৰণি নিচিনাকৈ লৈ লৈছোঁ। তাৰপিছত লিজাই মই পানী অকণ খাওঁ বুলি বিচাৰি আহি ইয়াতে অকণমান বহি ল'লোঁহি। এইফালে দাদা এজনৰ পৰা পানী খুজি পেলাই খাইছোঁ। তাৰপিছত আহিলোঁ ভাত খাবলৈ। এই যে ডাঙৰ ডাঙৰ পুখুৰীবিলাক জোঙাল পলসুৰ দিনতে খন্দাইছিলে। খোৱা সময়ত যে আমাৰ পূৰা অৱস্থা বেয়া, চকীত তেনেকৈ বহিবলৈ সুবিধা নাই। বাতিত প্ৰথমতে খোৱা বোৱা হ'লে আমি পূৰা এনেকৈ গোটেইকেইটা একেলগে বহি কৰিয়ে খালোঁ। খাই কৈ লৈ মেলি চব হৈ গ'ল, মিটিং চিটিং ভাঙিলে কৰিলে, চব মানুহ গৈলে, আমি যাওঁগৈ এতিয়া। প্ৰতি বছৰৰ দৰে এইবাৰো আজিৰ দিনটো পূৰা খুব সুন্দৰভাৱে পাৰ হ'ল, মানে ধুনীয়াকৈ গ'ল আৰু দিনটো। আহোঁতেতো খোজকাঢ়িয়ে ইয়ালৈকে আহিলোঁ। তাৰপিছত এতিয়া যাওঁতে বোলো এবাৰ গাড়ীত যাম, গাড়ী এখন পালোঁ, পূৰা আহি গৈ তাতে বহি ল'লোঁ আৰু। নামি গৈ এতিয়া পূৰা আহি গ'লোঁ। বা ক'ৰবাৰ পৰা অহাৰ পিছত যে একে অৱস্থা বেয়া হৈ যায় আৰু। আজিৰ দিনটো পূৰা ধামাকা পাৰ হ'ল, যি ভাল লাগিল, তামাম এনজয়, খুব ধুনীয়া লাগিল যাই কৰি তালৈ আহি গৈ। এনেও এনেকৈ ট্ৰেডিশ্যনেল কিবা এটা পিন্ধি কৰি গৈ ক'ৰবাত থাকিলে কৰিলে এনেও ভাল লাগে। কিন্তু খুলি ভাল লাগিছেনে নাই? বাৰু এতিয়া ময়ো আহি ঘৰ পালোঁহি। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ নতুন এটা দিনত নতুন ভিডিঅ' এটাৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।